Tuna go back. Go back. Go back. Bangladeshi premi mein dusha go back. Go back. Go back. BJP premi BJP sarkar go back. Go back. Go back. Tuna go back. Go back. Go back. Bangladeshi premi mein dusha go back. Go back. Go back. BJP premi BJP sarkar go back. Go back. Go back. Ami na manu. Taku mukti zindabad. 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 Taku mukti zindabad. 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 Inkılap zindabad. 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 Kimse şok kam nai. Kam nai. Kam nai. Ami şok kam. No hobo. No hobo. Zindabad. 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 এখন আইন আনিছে যিখন আইনে অসমৰ ভাষা ধ্বংস কৰিব, অসমৰ জাতি ধ্বংস কৰিব, অসমক বৰবিৰাই সাজিবলৈ আচলতে অমিত শ্বাহ চৰকাৰে আচলতে ই কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকীয়াই দিছো, আপোনালোকে যি কা আইন আনি আছে আৰু এই কা আইনৰ জৰিয়তে আমাৰ বাংলাদেশৰ পৰা 1,90,00,000 মানুহ আনিব বিচাৰিছে। ইয়াৰ জৰিয়তে আপোনালোকে কি কৰিব বিচাৰিছে? ইতিমধ্যে কা আইনৰ বিৰুদ্ধে আমাৰ সৰ্বত্ৰ আন্দোলন চলি সমগ্ৰ ভাৰতৰ কথা জানিছে। 5 জনকে ডেকা যুৱক মৃত্যুবৰণ কৰিলে, তাৰ পিছত আপোনালোকে কিয় এডাল খান থাকাই? আজি এই বিজেপি চৰকাৰৰ নেতা আৰু এটা দল আছে এজিপি দল, যিটো দলে বিদেশী বহিষ্কাৰৰ নামত দল খুলিছিলে এজিপি। সেই এজিপি দলৰ কাণ্ডাৰীসকল ক'ত? এই গাদ্দাৰসকল ক'ত? সৰ্বানন্দলৈ আজি ক'ত নিবা? তেখেতসকলে কিয় আজি এইবিলাকৰ বিৰুদ্ধে বিপদ পতা নাই? তেখেতসকলে সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ দালালি কাৰবাৰবিলাক আৰম্ভ কৰিছে। অতি সোনকালে কা আইন বাতিল কৰিব লাগিব, স্পষ্ট কৰা আমি কাৰ বিৰুদ্ধে আমি জংগী আন্দোলন স্পষ্ট কৰা। অসম ইতিমধ্যে স্তব্ধ হৈছে, সমগ্ৰ অসমতে প্ৰতিবাদ বস্তু হৈছে, স্পষ্ট কা আমি কেতিয়াও মানি ল'ব। তেখেতসকলৰ দালালি বন্ধ কৰিব লাগিব। আমাৰ মাটি আমি থাকিবলৈ ঠাই নাই। কিয় বাংলাদেশৰ বাৰম্বাৰ এনেকুৱা ধৰণৰ কাৰবাৰবিলাক আনিব হৈছে? কিয় বাৰম্বাৰ মানুহবিলাক আনিবলৈ চেষ্টা কৰা হৈছে? আমি তেখেতক সকীয়াই দিছো। অতি সোনকালে এনেকুৱা আইন বাতিল নকৰিলে, এনেকুৱা প্ৰত্যাহাৰ নকৰে আপোনালোকৰ বিৰুদ্ধে ভয়ংকৰ গণতান্ত্ৰিক আইন বাধ্য হ'ব। স্পষ্ট কৰা ইনকিলাব জিন্দাবাদ।